সময় পাইছোঁ 15-20 দিনৰ সময়ত আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিলোঁ। জগতমণি চুতীয়াৰ হকী তেখেতে গানৰ লগত জড়িত কেইবাটাও এখনে ফুলাম গামোচা আমাৰ সভাপতিয়ে প্ৰগ্ৰামত বিশেষকৈ আমাৰ মৃদুলদাক আৰু মৃদুলদাই বুলি কওঁ আৰু যেহেতু মই অহাৰ আগতে তেখেতৰ কাম বহুত শুনিছোঁ পাইছোঁ। সঁচাকৈ তেখেতে বহুত হেল্পফুল মানুহ আৰু বিশেষ মই ক'বলৈ নাযাওঁ। আমাৰ এই পৰিৱেশটো মোৰ কাৰণে এইটো নতুন হৈ আছে, তো মোৰ এক্সপিৰিয়েঞ্চটো ইমান নাজানো এইটোৱে। ইয়াত আহি ভাল লাগিছে বিহু বতৰ দেখি। ধন্যবাদ। এবাৰ মানে অসমীয়া গানটো বেলেগ জানো কিন্তু বিহু গানটো মই ইমান নাজানো। চৰি আশা ৰাখিলোঁ। ধন্যবাদ। কষ্ট কৰিছে। মই প্ৰথমবাৰভাৱে মোক আপোনালোকে নিমন্ত্ৰণ দিছিলে মিটিঙলৈ আৰু মই আঞ্চলিক বিহু জয়পুৰ যি টাউনত অনুষ্ঠিত কৰা হয় সেই আঞ্চলিক বিহুখনৰ লগত মই জড়িত হৈ থাকোঁ। আজি এখনি ফুলাম গামোচাৰে সভা এটা জাপি এটা মহিলাই তেখেতক সম্বৰ্ধনা জনাবলৈ মই উদযাপন সমিতিৰ বিষয়টোৱে অনুৰোধ জনাইছোঁ। বিশেষকৈ আপোনালোকে সকলোৱে জ্ঞাত বা সকলোৱে গম পায় আমাৰ জয়পুৰ অঞ্চলটো এটা বৃহত্তৰ অঞ্চল আৰু এই জয়পুৰ অঞ্চলত আচলতে প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি বসবাস কৰোঁ। সি লাগিলে নেপালীয়ে, সি লাগিলে মুছলিম সম্প্ৰদায় হওক, সি লাগিলে চাহ জনগোষ্ঠীয়ে হওক, খাইটিয়ানে হওক, নক্তে হওক, মণিপুৰীয়ে হওক, সকলো জনজাতি আমি বসবাস কৰোঁ আৰু এই আঞ্চলিক বিহুখনত কিন্তু সকলো জাতি জনগোষ্ঠী এয়া আমাৰ গাঁৱৰ সুমতা পেট্ৰকেমিকেল বাবু এয়া শ্ৰীযুত এটি জাতি আৰু এটি মমন্তৰে সমৰ্থন জনাইছে আৰু এটি মমন্তৰে নাহৰকটীয়াৰ সভাপতি তেখেতক আমাৰ মঞ্চলৈ আগুৱাই নিবৰ বাবে কৰিছোঁ। লগতে তেখেতৰ এখন ৰাংধানী বোৱাৰী দেখিছে কিমান অকমানি আছে যে বেদিকা বোৱাৰী
ভাল গান গাব আৰু ভৱিষ্যতৰ দিনত এজন সু গায়ক হ'ব। খালে আছে আৰু খালে আছো আহিলে নাকতি মৰে মই অভাৱেলি বিহুতে নাথাকি মই কি জানি হয় ব্ৰহ্মপুত্ৰবাৰে হয় অবিয়ালৈ যাবে ঘৰলে। নমস্কাৰ, কি খবৰ সকলোৰে? ভালে আছে? আমাৰ মৰমৰ শিল্পীগৰাকী উদযাপন সমিতিৰ সভাপতি মিলিত পৰিচালনাৰে সমাধান কৰিছে।